মালটোকে কল কৰিছ ৰিচাৰ্জ ভৰাই দিয়ে বা অ দেহা শুনা আকৌ জান কোৱা আকৌ কৈছিলো তোমাক ক্লাছ লাগে নহয় কিবা চুমা তোমাৰ কথা ক'ব নেকি মোকনো কিয় লাজ কৰিব লাগে কৈ দিলেই হ'ল শুনা না মোক 199 ৰিচাৰ্জ কৰি দিয়াচোন ভয় কৰিছা নি ৰিচাৰ্জৰ কথা কোৱা কাৰণে নাই নাই একেবাৰে তুমি 3 মাহৰ কাৰণে ৰিচাৰ্জ ল'ব পাৰাচোন 199 কেলেনো ও মাই গড 3 মাহৰ কাৰণে ল'বা আকৌ ল'বলেতো মন নাছিলে হ'লেও দিবা আকৌ মোক এটা কথা হ'ল নহয় জান কি হ'লনো দেহা এনে নাই একো হোৱা নাই এনেই অলপমান ভৰিত দুখ পাইছোঁ মানে ৰিচাৰ্জটো কৰি নিদিয়া ন আৰামজাদি গাৰ্লফ্ৰেণ্ডক ৰিচাৰ্জ কৰি দিব লাগিব গাৰ্লফ্ৰেণ্ড হয় না নিজে বেজিনলৈ হ'লেও দিম আৰু ঘৰৰ পৰা খোজা আকৌ দেহা ঘৰৰ পৰাইতো পইচাটো খুজিয়েইতো লৈছোঁ আৰু খুজি চোৱা আৰু খুজিলে পইচা নিদিয়ে মাৰহে দিব জানো শুনা এতিয়া তুমি নিজৰ পইচাৰে কৰি লোৱা দেই আৰু এবাৰত মই কৰি দিম হ'ব নাই ডক্টৰ আহি পালেই হ'ব দেই বাই হ'ব বাই বাল বাচগে দেই আজি নহ'লে বা পইচা যাতাই যাতা